গাইস ফাইনালি আহি গেল আৰু এতিয়া হ'ব প্ৰেংক কল আমাৰ একদম ফানিতে বনা চলটো হয়তো কি এ ও ও আমি তুমি আছে তুপনি লেখছি তোমাক কে বঢ়িয়া বতা দিছে দা যাও হেল্ল' অনুৰাগ ডেকা হয়নে ফ্লিপকাৰ্টৰ পৰা ক'লো আপোনাৰ এটা পাৰ্চেল আছিল অসম বাহিৰে যোৱা কিবা এটা কৈ দিয়ক সেইটো নকৰো দে অৰিজিনেল এইটো কৰি দৰ্শক গুড মৰ্ণিং ফ্ৰম বিচনা আৰু এতিয়া কেইটা বাজিল এতিয়া বাজিল 7:20 হ'ল পুৱা আছে আজি ৰবিবাৰ 7:20 আজি উঠিয়ে ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ আৰু এইখন মোৰ বৰ্ড মানে এতিয়া অংক চংক কৰোঁ আৰু এতিয়া তাত ঘূৰি ফুৰিব যাওঁ বলক প্ৰথমতে ব্ৰাছ পাত লগাই লওঁ কলগেটে চেজটো যাইছোঁ এতিয়া কলগেট আনিব কলগেট আছে ফাইনেলি লৈ ল'লোঁ কলগেট বলক এতিয়া ব্ৰাছডাল লৈ ফুৰিব যাওঁ ব্ৰাছ পাত লগাই ল'লোঁ এতিয়া যাই আছোঁ ফুৰিব আৰু এটা কথা ভাবিছোঁ ৰ'ব মানে জোচ নহয় গৈছে পুৱাই টোপনিৰ পৰাই উঠি পেলাই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ না আৰু মই ভবা কথাটো হ'ল কি অহা 3 দিন মানে আজিটোক লৈ পেলাই অহা 3 দিন মই ৰেগুলাৰ ভিডিঅ' দিম ইউটিউবত চেষ্টা কৰিম দিব দিমে গেৰাণ্টি 100% গেৰাণ্টি ৰেগুলাৰ মই 3 দিন ভিডিঅ' দিম আৰু নেক্সট যিমানবোৰ ভিডিঅ' পায় সকলো জোচৰ সৈতে পাব মানে জচিলা ভিডিঅ' পাব একদম জচিলা আৰু আমাৰ মৰুৱা মেডিকেলৰ পিনে ফুৰিব আহিলোঁ ভাবিলোঁ আপোনালোকক মেডিকেলখনে অলপ দেখুৱাই দিওঁ বলক মেডিকেলৰ ভিতৰলৈ যাওঁ আৰু এইখনে আমাৰ মৰুৱা মেডিকেল বলক ভিতৰতে ফুল চুল আছে ধুনীয়াকৈ আৰু এই জোলনাইখন ভাল লাগে কিন্তু চাওকচোন এই জোলনা বইলো পানী পৰি আছে তো এইখনে ওজন জোখা মেচিন ওজন জুখি আহি গ'লোঁ আৰু এতিয়া এটা বেলেগ জেগালৈ আহিছোঁ চাওকচোন বেলেগ দেশৰ জেগা আন পাই না চাওকচোন এইটো কুঁৱা আছে কুঁৱা ভৰ্তি হৈছে আৰু এই বস্তুটো চাওকচোন এই বস্তুটো মানে পকৰি চকৰি বনাই খাব মজা একদম ফুলাৰি পকৰি হোটেলত দিয়ে আৰু এইখন ইয়াতে মিনি দোকানত দৰে আৰু এনেকৈ ফাঁক কৰি পেলাই বহিয়ে যাওঁ নেকি এনেকৈ কাটি পেলাই ইয়াতে বস্তু চস্তু লৈ ধুনীয়াকৈ এই আৰু এইটো ৰাস্তা আমাৰ ইয়াৰে আল্টিমেট লেভেলৰ বতাহ দিছে গাইছ এই পুৱা যিটো বতাহ এই বতাহটো একদম মজা লাগে কিবা এটা ভাল লাগে আৰু আল্টিমেট লেভেলৰ বতাহ দিছে চাওকচোন কেমেৰা যিটো গম পোৱা নাই ভালকৈ এই চাওক গাছৰ পাত লৰি আছে পিনে আহি গ'ল আমাৰ পুৱা গৰম চাহত আছে এয়া বিস্কুট চুগাৰ ফ্ৰী বিস্কুট ডাইজেষ্টিভ বিস্কুট বুলি কয় নেকি আৰু আছে আপোনালোকৰ বাদাম ভাজা আৰু চাহ মানে আমাৰ পৰীক্ষা চলি আছে গাইছ কালি আছে বায়'লজি চাওক এই বায়'লজি এতিয়া পঢ়োঁ অলপ টাইম পঢ়ি পেলাই ভিডিঅ' আৰু বনাই আছোঁ হওক পঢ়া পাতি গ'ল ফাইনেলি এতিয়া ভাত খাওঁ মানে ভাতটো মই তাতে নাখালোঁ তাতে কোনোবা আছে না ভিডিঅ'টো বনাব অলপ দিগদাৰ হয় ভাতটো এতে লৈছোঁ সেইকাৰণে আজি আছে ৰাতি ছাগলীৰ মাংসখিনি এনেকৈ বাকি লওঁ আৰু এনেকৈ খাই দিওঁ বায়া মাংস খাই মজা লাগে কিন্তু ৰাতি আৰু গ্ৰেভি আছিল এতিয়া মানে অলপ পানী দিলে ৰাতি মই বনাইছিলোঁ ভাতটো খাই উঠি এটা প্লেন ভাবিছোঁ ৰ'ব গাইছ মানে প্ৰেংক কল কৰিম এটা মই লগৰ ছোৱালী এটাক মাতি পেলাই এটা প্ৰেংক কল কৰিম গাইছ ফাইনেলি আহি গ'ল আৰু এতিয়া হ'ব প্ৰেংক কল আমাৰ মানে এটা প্ৰেংক কল কৰিম এই কোনোবা এটা আছে আৰু নাম চাম নকবি কোনোবা এটা আছে আৰু আমি প্ৰেংক কল কৰিম একদম ফানি টাইপৰ না চলটো হয়তো কি হে আমি তুমি আছে টোপনি লেখছি দিয়ক কমক বঢ়িয়া বতা দি আছে দিয়ক দিয়ক চাইছোঁ এটিএমত পইচা উলিয়াইছে কেইলাখ উলিয়াবি 5 লাখ আৰু এচি চলি নাই কিন্তু গৰম বেছি কেইটা চলাইছে যদি ভাল আছিল
5টা দিন বাপ্পাটা যাব কিন্তু দে নকলে দে অসমবাসী ৰাইজক কিবা এটা কৈ দিয়ক সেইটো নকলো দে অৰিজিনেল এইটো কৰি ফাইটিং কৰি দে টেনচন নলবা দে অনলি ফৰ মোৰ আপনি মনোকা মোৰে পি দে বস্তুৰে পি দে এই গ'ল আমাৰ ৰাজা ভাই ৰাজা এটা তোক মানুহ দেখাম গেংষ্টাৰ আল্টিমেট লেভেলৰ ৰেপাৰ যি ৰেপ মাৰে চাবিচোন আপোনালোকে দেখছি কিন্তু এতিয়া মই দেখছো নেকি দেখুৱাব পাৰে আপোনালোকে দেখছি কিন্তু কথা ৰাজা এইজন মহান ব্যক্তি চিনপা হা ও ক'ত ঘৰ জানকুকুৰ হা জানকুকুৰ কি ক'ত জাগা কোন জাগা জানিবুগা কি জানিব বগলৰ কাপোৰ কিমান দূৰৰ পাৰ অ খোজকাঢ়ি আহিছে আপুনি ৰানিং কৰে নেকি আপুনি ৰাতিপুৱা বুলিছি। ৰানিং কৰে অ মৰ্ণিং ৱাক বেলেগ কথা চথা মাৰিছি হা হা অ কি নাম আপোনাৰ নাম কি মোৰ নাম যোগেন্দ্ৰ দেৱ কি যোগেন্দ্ৰ দেৱ বেলেগ নাম আপোনাৰ পৰিচয়টো দি দিয়কচোন ঘৰ ক'ত ঘৰ মোৰ বাজনী মোজা জামিকোক গাঁও জিলা নলবাৰী আৰু নাম হ'ল গুণ্ডাৰাজ অ। আৰু আহি গেলো আমাৰ এই পুখুৰী পাৰৰ চিৰিত এতে কৰিম প্ৰেংক কলটো বহি পেলাই নাম্বাৰ দি লে। আৰু গাইজ আপোনালোকক আমাৰ কণ্টেণ্টটো এতিয়া ভালকে কওঁ মানে এটা চলি আছে এন্দৰ লগত পঢ়াই নামটো কি জিষ্ণু তাৰ মানে চেণ্ডেলযোৰ অলপ বেয়া হ'লি আমি কি ক'ম ফ্লিপকাৰ্টৰ পৰা এটা পাৰ্চেল আহা বুলি ক'ম আৰু পাৰ্চেলটোত অলৰেডি পেমেণ্ট হৈ যোৱা বুলি ক'ম পেমেণ্ট হৈ যোৱা বুলি কৈ পেলাই তাক তহঁতৰ ঘৰৰ কাষৰে এটা চকক লাগি মাতিম মানে অলপ দূৰ তাক গ'লে খোজকাঢ়ি মাতিম সি আহে নে নাহে চাম টেষ্ট কৰি ফোনটো লগাই ৰ'ব তো ফোনটো লগাই দিছোঁ এয়া নাম্বাৰটো নেখাওঁ হেল্ল' অঁ জিষ্ণু নাই নেকি অঁ দিয়ক তে দিয়ক ফোনটো মায়াকে ধৰছি সি ধৰিলি প্ৰেংকটো কৰিলোঁ হয় কিন্তু মায়াকে ধৰিলি এতিয়া প্ৰেংক চেংক কৰিব নোৱাৰিলে গালি চালি খাব লাগিব অঁ দে এইবাৰ বেলেগ এটা নাম্বাৰ দি 9706 এৰ লগতো সেইটো প্ৰেংকে কৰিম ফোনটো কৰোঁ ৰ'ব হেল্ল' অঁ অনুৰাগ ডেকা হয়নে অঁ ফ্লিপকাৰ্টৰ পৰা ক'লোঁ আপোনাৰ এটা পাৰ্চেল আছিল অঁ 399 পে'মেণ্টটো হৈ গৈছে অলৰেডি আপুনি চককলৈকে আহক চান্দগুচিৰ চকটোকলৈকে আহক মই ইয়াতে ৰখি আছোঁ চান্দগুচিৰ চকটোকলৈকে আহক জাহাত নেকি তে লোকেশ্যনটো যে ভুলকে দিয়া আছে ইয়াত পে'মেণ্টটোতো অলৰেডি হৈ গৈছে অঁ তাৰমানে ৰ'ব মই চাই পেলাই কৈ আছোঁ আপোনাৰ চেণ্ডেল একযোৰা আছে 399 পে'মেণ্টটো হৈ গৈছে অলৰেডি অঁ মই মানে হোটেল এখনত বহি চাহ খাই আছোঁ গাড়ীৰ তেলটো মোৰ অলপ শেষ হোৱা আছে ইয়াত কাষত তেল ডিপু নাই ন সেইকাৰণে আপুনি আহি লৈ যাওক মায়াকো সুধি আছে যাব না মই মানে মিউট কৰি থৈ পেলাই কৰিছোঁ আপোনালোকক আহিব নেকি অঁ দিয়ক আহক এই এখন হোটেল আছে হোটেলখন নিয়ৰ হোটেলখনৰ কাষতে আছোঁ মই
দিয়ক আহক সঁচা আছে বুলি ভাবছি আহি আছে বোলে এতিয়া চান্দগুচিৰ চকক লাগি কিমান দূৰ হেনো চান্দৰ ঘৰৰ পৰা 2 কিলো নহয় মিটাৰ 700 মিটাৰ মান হ'ব কিজানি 700 মিটাৰ মান হ'ব সি আগে আহি লওক নেকি তাৰপিছত ফোনটো কৰি কম মানে চলটোক লাগি বেয়াও লাগে অলপ ঘৰৰ পৰা বেছিয়ে দূৰ হৈ যায় চান্দগুচিৰ চক তো ফ্ৰেংক কল বুলি নকওঁ অলপ বেলেগ বুলি কওঁ কি কওঁ চাই থাকক আপোনালোকে আৰু কল কৰিছোঁ ৰ'ব গাইছ গালি মাৰিব দিয়ে না কৈ পাৰি হা গালি মাৰিব দিয়ে বেয়া হেল্ল' অঁ এই মানে এটা মিষ্টেক হৈ গ'ল আপোনাৰ নাম্বাৰটো লাষ্টত 23 আছিল ন মোৰ মানে যিটো অৰ্ডাৰ আছিল সেইটো 22 আছে মোৰ ভুলতে 23 টেপ কৰা গ'ল আপোনাৰ তাত ফোনটো লাগি গ'ল পাৰ্চেলটো বেলেগ হৈ আছিল নাই নাই ঠিকে আছে মই সেইকাৰণে তোক ফোন কৰোঁৱে কৈছিলোঁ মই আমাৰতো নহয় এইটো বস্তু অঁ 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 ঠিকে আছে দিয়ক ফোন কৰা ঠিক তো প্ৰেংক কল চেংকল কৰিলোঁ পুৱাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰি এতিয়া ভাবিছোঁ আৰু সমাপ্ত কৰি দিওঁ তো যদি ভিডিঅ'টো চাই ভাল পালে কি কৰিব লাইক কমেণ্ট শ্বেয়াৰ তো লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব বাই বাই